নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি হৈছে গৰু বিহু। আৰু আমাৰ ইয়াতে গৰু বিহু কেনেদৰে পালন কৰা হয় সেইবিলাক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইবিলাক হৈছে মাহ, হালধি, এইবিলাক মানে বটা হৈছে। আৰু এইবিলাক এতিয়া মই গৰুক লগাই দিব লাগিব। আৰু মানে এতিয়া এইবিলাক লগোৱা হৈ গ'ল, গৰুকো লগাই দিলোঁ আৰু ময়ো লগালোঁ। আৰু এতিয়া আমি গৰু ধুম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মানে গৰুবিলাক ধোৱা হৈ গ'ল আৰু মানে সেইপিনে হৈছে গৰুবিলাক, সেইপিনে চাব পাৰে। এইবিলাক গৰু ধোৱাটো ইমান দেখুওৱা নাই, কাৰণ গা চা ধোৱাৰ কথা না, লাজ লাগিব পাৰে গৰুকেইটাৰ, সেইটো কাৰণে। এতিয়া মই গাটো ধুই লওঁ, ধুই লৈ কিনে ওলাই যাই কিনে দেখা চোৱা পাৰে আপুনি। আৰু আমাৰ এইপিনে মানে গধূলি গোহালিত বন্ধাৰ আগতে ধোৱা দিয়া হয়, আৰু সেই ধোৱাৰ কাৰণে কিছুমান গাছো মানে সেই গছবিলাক বিচাৰি আছোঁ, এতিয়ালৈ পোৱা নাই, বিচাৰি আছোঁ। আৰু মানে এতিয়া পাই গ'লোঁ মানে গছবিলাক, এইবিলাক ধোৱা দিব লাগিব। মানে গছবিলাকৰ নামটো মই ভালকৈ নাজানো, ডাঙৰ গছ দিয়ে আৰু কিবা বিলহেঙি নে কিবা বুলি কয়, সেইবিলাক দিয়ে আৰু গধূলি ধোৱা দিয়ে। আৰু এইখিনি আছিল আজিৰ ভিডিঅ'টোত, জাষ্ট নৰ্মেল ভিডিঅ' হয়। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, জয় অসম।